অ' মা মা মই ভাবিছোঁ কাইলৈ মই মাহঁতৰ ঘৰলৈকে যাওঁ নেকি। বিহু বতৰ মই যোৱা নাইকিয়া ন, ভাবিছোঁ কাইলৈ মাহঁতৰ ঘৰলৈ যাওঁ, গৈ পেলাই এয়া আপুনি যে জলপানখিনি যে খুন্দিছিলে ক'ত থৈছেনো? পিঠা অলপোতো লৈ যাব লাগিব। ছোৱালীজনী মাকৰ ঘৰলৈ গ'লে গিয়েকৰ ঘৰৰ পৰা তেতিয়া কি পিঠা পনা যে জলপান চলপান নিব লাগে আপুনি নাজানে নেকি? মই ইমান কষ্ট কৰি পিঠা চিঠা কেইটা বনালো, তই মাৰ ঘৰলৈ আগ কৰিবলৈ থলিয়ে, নামঘৰত এটা পিঠা দিয়া নাই, মোৰ জীয়াৰীজনী ঘৰলৈ দিয়া নাই। তই এইবিলাক কথা নকবি, যি লৈ যাওঁ যাবি, বিস্কুটৰ পেকেটাকে লৈ যাবি। কি আপুনি কথা কয় হে মা, মই ইমান ধনী মানুহৰ ঘৰত বিয়া হৈ যদি মই বিস্কুটৰ পেকেট এটা যদি লৈ যাওঁ, মোক গাঁৱৰ মানুহে চাবলৈ আহিলে মোৰ সন্মানখিনি ক'ত থাকিব? ধনী মানুহ হ'লে এইবিলাক পিঠা পনা নিয়ে যা। আমি বনাইছো আৰু মিনতিহঁতে দুটা বনাইছে। পইচা সোপা এনেই নাহে নহয় গছৰ পৰা, বুটলি নানো নহয় মই গছৰ তলৰ পৰা, বহুত কষ্ট হৈছে, নালাগে যা, কিনি নিবি যা, মই পইচা দি পঠিয়াম যা। হ'ব দিয়ক, হ'ব মা, আপুনি বাহনীডাল থকচোন, আপুনি এতিয়া বুঢ়া বয়সত কমৰ লাগিবলৈ কাৰণে চোতাল খাই থাকিব নালাগে দিয়ক। পিছত আকৌ আপুনি যদি কঁকাল লাগে মোৰেহে আকৌ ডক্তৰৰ ওচৰলৈ নিব লাগিব। আপুনি বাহনীডাল থৈ পেলাই ভিতৰলৈ আহকচোন, কথা অলপ আছে আপোনাৰ লগত। কামটো চকুৱে নেদেখো, এইখিনি যে মই ভাবিছিলো এইখিনিতে জুই এডাল ধৰো, তই যিমান লেটা কৰি থৈছে এইখিনি জানো জুই ধৰিব পাৰি? ইমান একে কথা নকবিচোন, যা যা, মৰিলেও মই মৰাতে বিচাৰ, তই এখন ঘৰ ৰাণী হ'ব। বুঢ়ী যদি মৰে ভালেই হ'ব দে, তেতিয়া মই নিজৰ মতে চলি থাকিব পাৰিম। হে মা আপুনি এনেকে কিয় কয়, মই আপোনাৰ মৰাটো একদমেই নিবিচাৰো ধে। মই কৈছো যে ইছ ৰাম, আপুনি আৰু 10 বছৰ জীয়াই থাকক, মই সেইটোহে কৈছো। মা আপুনি বাহনীডাল থকচোন। বুঢ়ীজনীৰ পৰা মোক শান্তি নাইকিয়া হৈছে, বাহনীডাল যে গোটেই পেলাইছে গৈছে নহয়, একেবাৰে কাম কৰা দেখা। বিহু বতৰত ভাবিছোঁ মাহঁতৰ ঘৰলৈ যাওঁ, পিঠা পনা অলপমান লৈ যাওঁ, বুঢ়ী আকৌ জীয়েকৰ ঘৰলৈ কঢ়িয়াহে ধান্দা কৰিছে। এই বুঢ়ীডাল যে নহয় নমৰে নকৰে, মোৰ মানে গতি নাইকিয়া হৈছে। চাওঁ ঠাণ্ডা লগৰ পিছত থেঠুৱা লাগিব নহয়, পুতেক আহিলে মোক আকৌ বদনাম গাব, বোলে বোৱাৰীজনীয়ে মোক জুই একোৱাও ধৰি নিদিয়ে। খৈকেইডালমান যোগাৰ কৰি ৰাখোঁ, পিছত আকৌ বুঢ়ীয়ে জুই পাব নহয়, দিনটো কাম কৰি থাকোঁ, সেইবিলাক চকুৰে দেখা নাপায়। খন্তেক নকৰিলেই মানে কি যে হ'ব আৰু। এই মিনতিহঁতৰ শাহুৱেকবিলাক ইমান ভাল, মোৰ শাহুজনীহে কি যে মই পালোঁ নহয়, কি কৰিম আৰু। হাই মোৰ কপালত ইমান দুখ, এই বুঢ়ীৰ পৰা মানে মোৰ একদমেই শান্তি নোহোৱা হৈছে। কিবা এটা মই উপায় উলিয়াব লাগিব। মোকতো ৰহিমে কৈছিলে সিহঁতৰ বোলে ওচৰৰ গাঁওখনত বোলে বেজ আছে, মই বেজ লগাই পেলাই বুঢ়ীজনীক মোৰ কণ্ট্ৰলত ৰখা কৰি দিওঁ নেকি? তেতিয়া মই বুঢ়ীক মোৰ হাতৰ মুঠিত ৰাখিম, বুঢ়ীয়ে মই যি কওঁ তাকে শুনিব। মই আজি ৰহিমলৈ ফোন এটা কৰিম ৰ। মা আপুনি খালি জুই ধৰ, কিবা কৰ, আপোনাৰ পৰা মোৰ শান্তিয়ে নাইকিয়া হৈছে আৰু। আপোনাক এতিয়া নিবলৈ জম নাহে, গম পাইছেনে নাইকিয়া? জম এতিয়া শুই আছে। তই জুই কৰা ধৰ, মই পিছফালৰ পৰা বাৰী দুডালমান চাই আনো। মই যোগাৰ কৰি থৈছোৱে নহয়। মেচটো পেকেটতে আছে। মেচটো যে একেবাৰে কি হৈ গৈছে নহয়, মই যে এতিয়া কেনেকে জুই ধৰিম বাৰু, মোৰ হাত পুৰি দিব। এটা কাম কৰোঁ নেকি, কওঁ যে মেচটো নাইকিয়া হৈ গ'ল। মা মই যে মেচটোৱে বিচাৰি পোৱা নাইকিয়া, জুই বাৰু মই কেনেকে ধৰিম কওকচোন আপুনিয়ে। আৰু জুই লগাবলৈচোন লাগনি চাগনি একো নায়েই, মই এতিয়া কি কৰিম বাৰু? এইকেইডাল খৰি থৈছো, আকৌ এই ভোজটো খাব লাগিব নহয়, আমাৰ যে খানা এটা যে আছিলে, খানাটো জানো খাব নালাগিব? মা পমিলাহঁতৰ হাঁহে আহি পেলাই ইয়াক কি কৰিছে আপুনি দেখিছেনে নাইকিয়া চকুৰে? ইমান লেতেৰা কৰি থৈ গৈছে, বাইচুকখন হাঁহ সোপা, এইসোপা লোকৰ হাঁহ সোপা পুহি লৈ মোৰ গোটেই ঘৰখন লেতেৰা কৰিছে। ইফালেতো বুঢ়ীয়ে একো এটা কাম কৰিব নেদেখি বোৱাৰীজনীকে খালি কাম কৰ। মোৰ মানে বুঢ়ীৰ লগত শান্তি নাইকিয়া হৈছে আৰু।
আপুনি সেই দুডালমান খৰি লৈ আহিছে পালো আৰু এয়া যা পিছফালে যাওঁতেই পালো আৰু এইকেইটা এয়া দি যদি মই জুই পাওঁ নহয় একে ঠাণ্ডা একেবাৰে মোৰ মানে নকৈছো আৰু মা মেচ খতম হৈ গ'ল নহয় এতিয়া জুই কেনেকৈ লগাম মেচ নাই নহয় আপুনি যাব নেকি দোকানলৈ মেচ কেইটামান লৈ আহিবগৈ তই যাচোন মই নাযাওঁ একেবাৰে এই পিংকিহঁতে যে ইমান বাটতে মানে ৰখি পেলাই ষ্টেণ্ডাৰ্ড মানুহৰ লগত কথা পাতি থাকে নহয় মোৰ একে বৰ লাজ লাগে বুজিছে সিহঁতে যে মা ইমান শুকুনি কৰে আপোনাক মই কথা এটা কোৱাই নাই নহয় কি ক তই বৰ খবৰ আনি থাক কচোন নকৌ পৰিয়ে যাব ধৰিছো এইবিলাক শকত মানুহ যে মাটিত বহিবই নোৱাৰো মানে তইনো কি কম আপুনি এটা কথা এটা গম পায় নে নাপায় এয়া হেৰি নহয় এই কি বুলি কয় পমিলা মাকৰ ঘৰলৈ যাওঁতে বোলে জলপান 5 কেজি নিছিলে পিঠা 50টামান নিছে গোলা নিছে এতিয়া মোক সুধিছিলে তইনো মাৰ ঘৰলৈ গ'লে কি নিবি তাৰপৰা মই ভাবিলোঁ মইনো এতিয়া কি নিম বুলি ক'ম তাৰপিছত মই ক'লোঁ জানো আমাৰ শাহুজনী আকৌ বৰ ভাল নহয় কিবা দিয়ে ঠিক নাইকিয়া শাহুৱাই যদি কিবা দিয়ে মই তাকেই নিম আৰু এতিয়া মই কিনো নিম আপুনিয়ে কওকচোন বাৰু তই ইমানেই অথনিও মোক কৈছ জলপান দিয়া কথা জলপান 3 কেজি নিবি আৰু পিঠা 70টামান নিবি তাইতকৈ বেছি নিবি দে তই 70টামান নিবি আৰু গোলাও নিবি আৰু দোকানৰ পৰা চেনা 2টামান নিবি আৰু লাডু আছে যে লাডু কেইটামান লৈ যাবি দে মা আমি ধনী মানুহ হয়নে নহয় আমি যদি বেছিকে বস্তু নিওঁ তেতিয়াহে মানুহে আমাক ভাল বুলি ক'ব আপোনাৰ নামটো তেতিয়াহে থাকিব হয়নে নহয় সেইকাৰণে মই আপোনাক ভৰিখন পিটিকি দিম নালাগে তই যদি মোৰ ইমানেই ভাল পচন্দ কৰা তই মোৰ জুইডালকে ধৰি দিছো নোৱাই ধৰি দিম নহয় কিয় চিন্তা কৰিছে মই উঠিবই নোৱাৰা হৈছো লৰায়ো তোৰ বহুতেই খুৱাই ভিটামিনে তোৰ নিচিনা এজনী বোৱাৰী পাবলৈ বহুত টান মা তাকেই আপুনি ইমান ভাল শাহু বুলি মই ভাবাই নাছিলো আৰু এইখনতে বচোন মই ইয়াতে বহি লওক কিমানো নহয় জানো বুঢ়ী একেবাৰে নিজৰ জীয়েকৰ ঘৰলৈ নিবলৈ চিন্তা কৰে মোৰ ঘৰলে 3 কেজিহে জলপান দিয়ে এই বুঢ়ী কম নহয় মনে মনে বজাৰলৈ গৈ পেলাই মিঠাই অলপ কিনি লৈ আহিব লাগিব আনি পেলাই বিচনা তলতে লুকুৱাই থৈ দিম বাপেকে তেতিয়া বুঢ়ীয়ে কি গম পাব কাপোৰ ভৰাম নহয় কাপোৰৰ লগত মাজতে দি দিম মোৰ হ'লে মাকৰ ঘৰলৈ নিবলৈ হ'লে বস্তু দিব নোৱাৰে নিজে আকৌ জীয়েকৰ ঘৰলৈ টোপোলা বিঘা ঠিক থাকে এই বুঢ়ী কম নহয় মা মেচ পালেনে আপুনি মই মেচ নাই নেকি তই ঘৰতে কালি দেখিছিলো তই পকেটত ভৰা দেখিছিলো তোৰ পকেটত নাই মই পকেটত মেজেই নাইকিয়া মেচটো খতম হৈ গ'ল ৰাতি কোনে কৰিলে এহেঁতৰ ঘৰৰ হাঁহ সোপা আহি পেলাই কৰিছে চাওকচোন কিমান লেতেৰা কৰি থৈ গৈছে মই হাঁহ নুপুহি জাতৰ কাৰণে এই হাঁহে আকৌ লোকৰ হাঁহে এয়া কৰিছে কেনেকৈ থাকিব গোন্ধ কি তাকে মই ভাবিছো আপুনি আকৌ হাগিছিলে নেকি নকবি দে টোপোলা কৰোঁগৈ নেকি আপুনি অকণমান জুইখিনি পুৰাই থাকক ধুই পেলাই মই আৰু এইবিলাক জুই ধৰিলে নহয় আপুনি জুইখিনি যোগাৰ কৰক মই অলপমান কাপোৰ কানিখিনি সামৰি লওঁগৈ ন নে কি কয় কেতিয়ালৈ জানো যাবি তই এই কাইলৈকে যাম নহয় পিছত আকৌ দেৰি হৈ যাব কাইলৈ যাব নালাগে দে পৰহি নহয় মা কাইলৈকে যাওঁ পিছত দেৰি হ'ব বেছিকে খালো এতিয়া আছো একে পেট পালে কিবা গেলৌ এক্সাৰচাইজ মানেকে কৰি দিওঁ আৰু বেলিয়ে পৰহল হৈ গ'ল তেনেকৈ মই কাপোৰযোৰেই নুশুকালে ভাবিছিলোঁ কাইলৈ মাহঁতৰ ঘৰলৈ গ'লে পিন্ধি যাম এই চিপছবিলাকেতো বিহু বতৰত মোক কাপোৰ এযোৰ নিদিলেই বিহুৰীয়া কাপোৰযোৰো নুশুকালে কি যে হ'ব বোৱাৰীবিলাকে নতুন কাপোৰ পিন্ধি বিহু বতৰত তাও মাৰি ফুৰিছে মই আকৌ পুৰণা আধা পুৰণা সোপাকে পিন্ধি ফুৰিছোঁ এইবিলাক ল'ৰা ছোৱালীয়ে মাৰিব এইবিলাক তেজখোৱা ল'ৰা ছোৱালী মোক তেজটোপা খাই পেলাইছে ফুলখন আনি দে মাৰৰ মূৰতে ভৰম দে এহেঁতৰ জন্মদিনত বেছিকে হাঁহৰ মাংস সোপা খাই ললো এতিয়াকে পেটটো কিবা কিবি লাগিছে আপুনি হাঁহৰ মাংস আনিবই নিদিয়ে পোৱা মাংস আনে 6টা মানুহে ভগাই খাওঁ সেইকাৰণে এতিয়া ফ্ৰিজৰ পৰা সৰহকৈ খালো এয়াহে হৈছে মোৰ পেটৰ গতি কম আৰু মই আপোনাক মই যে কাইলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ সেইকাৰণে আপুনি বজাৰলৈ যোৱা হৈ পৰিছে ন তেতিয়াহে মানে মই ঘৰলৈ যাব নালাগিব বিহু বতৰতো মই আপোনাৰ কাৰণে ঘৰলৈ যাবলৈ নাপাওঁ আপুনি মোক শান্তি নাইকিয়া কৰিছে কৈছোঁ আৰু
মাংস গেলে মাকে ঢকিয়াই মাৰিম গম পাবি ল'ৰা ছোৱালী মামাৰ ফালে যাব নালাগিব নেকি চাওঁ পেকেটলৈকে হাত সোমাই গোটেইজনীকে লাট চাহাবে দেখিছনে নাইকিয়া চাওঁ কাইলৈ মামাৰ ফালে যাবি নহয় বাপেৰক গৈ পইচা বিচাৰিবিগৈ কিয় নিবিচাৰ কিয় নিবিচাৰ কিয় নিবিচাৰ কি হ'ল আকৌ কি হ'ল তই যে কাপোৰ ভৰ ভৰ কৈ আছ ৰাতিও ভৰাব পাৰিবি নহয় এতিয়া তই বজাৰলৈ উঠিছে নহয় মই হলককে ওলাব এতিয়া টেবলেট এটা দিওঁ এই হাঁহৰ মাংস সোপা খালো এই কিহৰ জানে নাজানে মা এই মিনতি মোৰ কাষতে বহি আছিল তাই চকু পৰিলে হ'ব না মোৰ ওপৰত তাই নজৰ বেয়া নহয় তাই বহুতেই নজৰ লাগে তই নকবি ৰে মিনতিজনী আৰু নজৰ লাগি এতিয়া মই খাই লৈ পেলাই এতিয়া মোৰ একদম মিনতি আৰু ৰমলা পেহী এই দুজনী দুইজনী শাহু বোৱাৰী ইমানেই চকু বেয়া মোৰ এতিয়া গেছ উঠি আছে বমি কৰো বোৱাৰীজনীনো কি আনো আজি বোলে এনেকুৱা খালি বোলে এই ৰাতিটো বৰ কচু কচু দে একে এই বোৱাৰী কচু খাই জন্ম দিছিল নেকি নেজান এই কালি বোলে 1000 আজি বোলে 2000 মই কিমান পইচা দিম ইমানে মূৰটো ঘূৰাইছে মই কমি ৰাতি বহু ৰহ তেজ খোৱা নাতি এইবিলাক তেজ খোৱা নাতিয়ে মা কি হ'ল কি হৈছে চাচোন আইতাৰ কি হৈছে চাচোন গেছ হৈছে চাগে গেছৰ টেবলেট এটা লোৱা মাংস সোপা ফ্ৰীতে পাই লৈ পেলাই ধুনীয়া ডকচি খালে খাই লৈ পেলাই এতিয়া লাগিছে যাবগৈ নেকি আকৌ যাবগৈ পায় ঠিক নাই কি গেছৰ টেবলেট কেইটামান লওঁ নেকি কি হৈছে কওকচোন শুনচোন মই গেছৰ টেবলেট কেইটামান লওঁ নেকি কি হৈ গৈছে ঠিক নাই আৰু মোৰ শাহুজনী এক্সপাইৰেট যাবই ঠিকে নাই কি হৈছে নে কাইলৈ মই ঘৰলৈ যাম বুলি কোৱা কাৰণে আপোনাৰ মাথা ঘূৰাই গ'ল এক্টিং কৰিছে হ'বলা নাজানো বুঢ়ীয়ে এক্টিং কৰিছিলে সঁচাকে অলপ দাম উঠিছে জ্বৰৰ নিচিনা ডক্টৰ মাতিব লাগিব নেকি মৰিব সঁচাই আৰু জীয়াই নাথাকে হ'ব দিয়ক মা আপুনি অকণ সময় শুই থাকক মই তেতিয়ালৈকে মোৰ কাপোৰকেইটা বান্ধি লওঁ নহ'লে পিছত আকৌ মই মাৰ ঘৰলৈ যাবই নাপাম আপোনাৰ যদি কিবা হৈ যায় কাইলৈ মাহঁতৰ ঘৰলৈ যাব লাগিব নহয় এতিয়া কাম বনখিনি কৰি আজৰি হওঁ পিছে মই এটা কথা ভাবিয়ে বনাই বুঢ়ী বাও মই ঘৰলৈ যাম বুলি কোৱাৰ কাৰণে বেমাৰ হ'ল নে সঁচাকেই বেমাৰ হৈছে নে মই যাম বুলি কোৱাৰ কাৰণে আকৌ বুঢ়ীয়ে এক্টিংহে কৰিলে নাজানো আৰু উপায় এই বুঢ়ীজনী থকালৈকে মই ক'তো যাব নোৱাৰিম মোৰ শান্তি নাইকিয়া হৈছে ভগৱান নাযাওঁ মই মাক ঘৰলৈ থাকক কাইলৈ ৰাতিপুৱা কি হয় দেখা যাব আজিলৈ মই এতিয়া এই বুঢ়ীৰ লগতে লাগি থাকোঁ নেবান্ধো কাপোৰ কানি ঘৰৰ কাম বন কৰি ভাত এসোপা বনাই বুঢ়ীক খুৱাই থৈ দিওঁ ৰাতিপুৱালৈ আকৌ কি বা হয় ঠিক নাই নহয় নাযাওঁ মই মাক ঘৰলৈ নাযাওঁ